হয় চাওক গাইজ বাইকৰ পুৰা টায়াৰ চেঞ্জ হৈ আছে হৈ গ'ল ন দাদা চাওক গাইজ পুৰা নতুন টায়াৰ লগাই দিছোঁ MRF-ৰ কেইটামান খাই একদম এনেকুৱা টোপনি গৈছোঁ এতিয়া বিচনাতে আছোঁ এইফালে চাওক মায়ে ভাত খাই আছে ইয়াত মানে এইটো মাৰ ৰুমতে মই শুই আছিলোঁ মানে মাৰ ৰুমৰ পৰা Hey guys, welcome back to another vlog on my channel Saurabh's Vlog. So guys, আজি মই নগাঁও আহি আছোঁ বাইকখনৰ সৰুকৈ কাম এটা আছে মানে বাইকখনৰ টায়াৰটো চেঞ্জ কৰিম সেইবাবে নগাঁও আহিছোঁ আৰু চাওক এতিয়া ফুলগুৰি পাইছোঁহি এইফালে অলপমান ছাঁত ৰখি লৈছোঁ কাৰণ ৰ'দটো দেখিছে কিমান দিছে এইফালে ৰ'দ অকণমান ছাঁত ৰখিছোঁ আৰু অকলে আহিছোঁ বেলেগ কোনো অহা নাই মই অকলে আহিছোঁ গৈ লওঁ গৈ পেলাই আপোনাৰ বাইকৰ টায়াৰটো চেঞ্জ কৰিম আৰু দুই এটা সৰু সুৰা কাম আছে নগাঁও কৰিম আৰু আহি যাম এইবিলাক চাই থকা ভিডিঅ'টো আৰু দেখা আছে আগতে হয় চাওক গাইজ বাইকৰ পুৰা টায়াৰ চেঞ্জ হৈ আছে হৈ গ'ল ন দাদা চাওক গাইজ পুৰা নতুন টায়াৰ লগাই দিছোঁ MRF-ৰ অলপ গিয়াৰ লাগি আছে নতুন টায়াৰ নতুন গ্ৰিপ একচুৱেলি বাইকখন লোৱা 4 বছৰমান হ'লহি একচুৱেলি জুলাই হৈ গ'ল পিছে জুলাই 17 তাৰিখে 4 বছৰ হ'ব জুলাই 17 তাৰিখে তো 4 বছৰত এয়া ফাৰ্ষ্ট টাইম বেক চাইডৰ টায়াৰটো চেঞ্জ কৰিছিলোঁ একচুৱেলি বহুত দিন হ'ল চেঞ্জ কৰিবলগীয়া কৰা নাছিলোঁ কিন্তু আজি কৰি দিছোঁ আৰু আপোনাৰ বাইকে ৰেডি আৰু এয়া নগাঁও MRF-ৰ ডিলাৰত আছোঁ জয় হিন্দ টায়াৰ্ছ MRF-ৰ নগাঁও ফুটকুটিয়াত আছে সেয়া টায়াৰ এইটো ডিলাৰ আৰু ৰ'দটো দেখিছে কিমান দিছে বহুত ৰ'দ দিছে আজি যাৰ কাৰণে অলপমান অশান্তি লাগি গৈছে একো নাই ৰ'দটো দিলেহে পানীখিনি শুকাব সেইটো কাৰণে অলপ ভাল হয় একো নাই এতিয়া টায়াৰ চায়াৰ লগাই হৈ গ'ল এতিয়া বিল চিল পে' কৰি লওঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাম সৰু সুৰা কাম দুটামান আছে years later. Hey guys, welcome back. নগাঁৱৰ পৰা আহি গ'লোঁ আহি পেলাই ভাত কেইটামান খাই একদম এনেকুৱা টোপনি গৈছোঁ এতিয়া বিচনাতে আছোঁ এইফালে চাওক মায়ে ভাত খাই আছে ইয়াত মানে এইটো মাৰ ৰুমতে মই শুই আছিলোঁ মানে মাৰ ৰুমৰ পৰা ডাইনিং মানে ৰুমটো ধুনীয়াকৈ দেখা পাই থাকে আৰু আজি ইমান ৰ'দ মানে আহোঁতে একে কিবা কিবি লাগি গৈছে দেহাটো মানে একদম পূৰা ভাগৰ লাগি গৈছে ৰ'দত বাইক লৈ গৈছোঁ যদিও মানে এয়া ৰ'দটো মানে ইমান কাঢ়া হৈছে ন যে মানে আহি পেলাই একদম ভাগৰত পূৰা আহি ভাত কেইটামান খাই জাষ্ট বিচনাখনত বাগৰি দিছিলোঁ আৰু টোপনিয়ে গুচি গ'লোঁ তাৰ অলপ পাছতে মানে এতিয়া অলপমান আগতে মা আহি পাইছে আৰু মা অহাৰ পাছতে সাৰ পাইছোঁ আৰু গাইজ আজি মায়ে মই ভাটিবেলালৈ এঠাইত যাম এঠাইত মানে কি আমি আগতে য'ত আছিলোঁ সেই ঠাইখিনিলৈ যাম আগতে আমিতো প্ৰথমতে আপোনাৰ কোৱাৰ্টাৰত আছিলোঁ হস্পিটেলত কাৰণ মায়ে হেল্থৰ চাকৰি কৰে তাৰ কাৰণে হস্পিটেলৰ কোৱাৰ্টাৰত আছিলোঁ আৰু এতিয়াহে ইয়ালৈ আহি মানে নিজৰ ঘৰ চৰ বনালোঁ মাটি চাটি কিনি ইয়াতে তো সেই মায়ে মই আজি সেই আমাৰ পুৰণা জেগাত যাম আৰু কিয় যাম ক'ত যাম চব দেখাম আপোনালোকক তো ঠিক আছে বলক মই উঠি লওঁ পূৰা ফ্ৰেছ হৈ লওঁ ধুনীয়াকৈ মাও আহি পাইছে মায়ে অলপ ৰেষ্ট লৈ লওক ভাত পানী খাই মই ধুনীয়াকৈ উঠি একদম মুখ হাত ধুই ধুনীয়াকৈ তো সেই দোস্ত চাওক পূৰা একদম পূৰা মানে ফুৰিব যাবৰ কাৰণে মা আৰু মই ৰেডি মোৰ ওলাই হৈ গ'ল মায়ে শাৰী পিন্ধি আছে মা হৈ গ'লে আমি যাম আৰু গাইজ এটা কথা হ'ল মানে কি বাইক চলাই যাওঁতে ভিডিঅ' কৰি হয়তো যাব নোৱাৰিম কাৰণ মই মাইক উঠাই লৈ যাম আৰু এখন হাতেদি ভিডিঅ' কৰিব মানে ময়ে চলাব লাগিব ময়ে ভিডিঅ' কৰিব লাগিব তো সেইটো ইমান পচিবল নহ'ব মাইক উঠাই লৈ গ'লে তো যি কি নহওক যোৱাখিনি ভিডিঅ' কৰিব নোৱাৰিলেও তাত গৈ কি কৰোঁ কি নকৰোঁ চব দেখাম আপোনালোকক আৰু চব ভিডিঅ' কৰি দেখাম তো চাই থাকক আপোনালোকে তো গাইজ এই বামুণীজান আহিছিলোঁ আৰু এতিয়া যাব ওলালোঁ একচুৱেলি মানুহ ঘৰত গৈ ভিডিঅ' চিডিঅ' একো নবনালোঁ
এইফালে মায়ে আৰু মই আমি দুটাই মানে ইয়াতে আমি মানে মোৰ জন্ম ইয়াতে, মোৰ কি আমাৰ বাৰো জন্ম ইয়াতে আছিল। আৰু এইফালেও পূৰা পানী হৈছে চাওক, এয়া চাওক পথাৰ আছে, তাৰপিছতফালে পানী, এইফালে চাওক পানী হৈছে। এইফালেও বহুতখিনি মানুহ আপোনাৰ শিবিৰ পাতি ৰাস্তাত আছে। একো নাই, এইফালে আহিছিলোঁ মানুহ এঘৰত খবৰ ল'বলৈ, বহুত দিন অহা নাছিলোঁ। তাহাঁতৰ ঘৰতে ফুৰিলোঁ কৰিলোঁ, চাহ তাহ দিলে কিবা কিবি খালোঁ, খাই পেলাই এতিয়া গৈ আছোঁ। একচুৱেলি মাক উঠাই মানে এখন হাতেদি বাইক চলাই এখন হাতেদি ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয়, সেইকাৰণে মই বাইক চলাই অহা ভিডিঅ' চিডিঅ' একো কৰা নাই। তো বলক একে ঘৰতে গৈ লগ পাই আছোঁ। তো এয়া চাওক গাইজ, ৰাতি আহাৰ আজি আছে আপোনাৰ আলু ভাজি, ভাত, নেমু আৰু এইফালে শুকান মাছ, শুকান মাছ নহয়, সৰু মাছ মানে গুড়া মাছ বুলি কয়। আৰু এইফালে আছে দালি। গাইজ বামুণীজান গৈছিলোঁ আজি ভাটিবেলা সময়ত মই আৰু মায়ে, কাৰণ বামুণীজানত একচুৱেলি আমাৰ আগৰ ঘৰ হয়, মানে আমি আগতে তাত থকা কোৱাৰ্টাৰত আছিলোঁ হস্পিটেলত। আৰু মোৰ আৰু আমাৰ বাৰ দুইটাই তাতে জন্ম। তো আমি বহুত বস্তু জন্মৰ পৰা তাতে আছিলোঁ, তাৰ পাছতে আহি ইয়াত আহিলোঁ আমি ঘৰ চৰ নাই। তো তাত গ'লোঁ, মানুহ এঘৰত গ'লোঁ, তেওঁলোকৰ ঘৰত বহুত দিন যোৱা নাছিলোঁ, মাটিও আছিলে। তো তেওঁলোকৰ ঘৰলৈ গ'লোঁ আৰু তেওঁলোকৰ ঘৰৰ পৰা আহি কৰি বেছি ভিডিঅ' চিডিঅ' নবনালোঁ আৰু বাকে ৰাতি ভাত খোৱাৰ সময়ত ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক। একো নাই গাইজ, আজিৰ ভিডিঅ'টো এটা সৰু এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ মাজলৈ। তো কেনে পালে ভিডিঅ'টো চাই জনাব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'বোৰত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব যিমান যি আছে চব কৰি দিব, আৰু মোক ছাপোৰ্ট কৰিব যাতে মই আৰু আগুৱাই যাওঁ। তো আজিলৈ মানে লগ পাম অন্য এটা দিনত বেলেগ এটা নতুন ভিডিঅ'ৰ লগত। ধন্যবাদ।